হাই ফ্ৰেন্ডস, কেনে আছে আপোনালোক? আশা কৰো সকলো ভালে আছে নহয় জানো? মই আজি আপোনালোকক একদম হোটেলৰ দৰে পৰঠা বনাই দেখুৱাম। ইমান টেষ্টি হয় না, একদম সফট আৰু কোমল হয়। আগতে মই হোটেলৰ পৰঠা খাই ইমান ভাল পাইছিলো। কিমান আৰু হোটেললৈ যাম, পুৰণা তেলবোৰে বনাই কিছুমানে, ইমান গোন্ধ ওলায়, কিন্তু কিছুমান হোটেলত ধুনীয়া বনায়। ভাবিলো এবাৰ নিজে শিকি লওঁ, সেইকাৰণে ট্ৰাই কৰিলো, খুব ধুনীয়া হৈছে। ভাবিলো আপোনালোককো দেখাই দিওঁ এবাৰ। আপোনালোকেও ঘৰতে হোটেলৰ দৰে পৰঠা বনাই খাব পাৰিব। একেবাৰে সহজ, আটাখিনি অলপ ভালকে মাৰিব আৰু কেনেদৰে বনাই ৰুটিটো বেলাৰ টিপছটো মই আপোনালোকক দেখাই ল'ম, আপোনালোকে শিকি ল'ব। বহুত ধুনীয়া হয় আৰু যদিহে ভাল লাগে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আহকচোন মইনো কেনেকৈ পৰঠা বনালো তাকে দেখুৱাই দিওঁ। এতিয়া আপোনালোকে দেখিছে মই ৰুটিখন এবাৰ লুটিয়াই লৈছোঁ যাতে লাগি নধৰে, আৰু তাতে মই অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি দিয়াৰ পাছত ভালদৰে মিলাই দিব। আপোনালোকে হাতেৰেও মিলাব পাৰে। মই এডাল ব্ৰাছেৰে তেলখিনি ৰুটিখনত ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া আপোনালোকে ভাজটো ভালদৰে মন কৰিব। যদি ভাজটো ভালদৰে নিদিয়ে পৰঠাখন কিন্তু ভাল নহ'ব। এনেদৰে ভাজ কৰিব আৰু লগে লগে হেঁচি যাব যাতে আঠা লাগি ধৰে। ভাজটো খুব সুন্দৰকৈ মন কৰিব। এয়া দেখিছেনে, মই ধুনীয়াকৈ ভাজ কৰিছোঁ। আৰু ভাজ কৰাৰ পাছত মই কেনেকৈ গোল কৰোঁ এইটো আপোনালোকে ভালদৰে মন কৰিব। এয়া আমাৰ ধুনীয়াকৈ ভাজ কৰা হৈ গৈছে। এতিয়া এফালৰ পৰা এনেকৈ গোল কৰি আহিব, হেঁচি হেঁচি গোল কৰিব, তেতিয়া আঠা লাগি ধৰে। এয়া আপোনালোকে দেখিছে মই খুব ধুনীয়াকৈ এনেকৈ হেঁচি হেঁচি লগাই দিছোঁ আৰু একেবাৰে শেষৰ মূৰটো মাজত সোমোৱাই দিব। এয়া আমাৰ লাডু কৰা হৈ গৈছে। দেখিছেনে, এটা অলপ ভাজ হৈছে, তেতিয়াহে পৰঠাখন ভাল হ'ব। তাৰ পাছত পুনৰ মই অকণমান শুকান আটা দি এতিয়া পৰঠাখন বেলি ল'ম। এইবাৰ পৰঠাখন কিন্তু বেছি পাতল নকৰিব, অলপ ডাঠকৈ বেলিব। এয়া দেখিছেনে আমাৰ পৰঠাখন বেলা হৈ গৈছে। এয়া ভাজবোৰ মন কৰিছে নিশ্চয়, তেতিয়া পৰঠাখন খাবলৈ খুব। এতিয়া মই গেছত এখন টাৱা বহাই ৰাখিছিলোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে বেলি থোৱা পৰঠাখন দি দিছোঁ। এতিয়া এইটো ওপৰটো শুকাবলৈ দিব। যেতিয়া ওপৰটো শুকাই আহিব তেতিয়া তাতে ৰিফাইন তেল দি দিব। আৰু ৰিফাইন তেল দি প্ৰথমতে এখন হাতা দি হেঁচি হেঁচি দিব যাতে পৰঠাখন তলফালৰ পৰা সিজি আহে। আৰু যেতিয়া অলপমান ওফন্দি আহিব, পৰঠাখন যেতিয়া সিজিব তেতিয়া এনেকৈ লুটিয়াই দিব। তাৰ পাছত পুনৰ আকৌ হেঁচি দিব হাতাখনেদি যাতে ভালকৈ সিজে। গেছটো কমাই দিব, বেছি গেছ বঢ়াই দিলে পুৰি যাব পাৰে। এয়া পৰঠাখন দেখিছেনে এনেকৈ ভাজ ভাজ হৈ গৈছে। খাবলৈ খুব ভাল লাগে আৰু মানে হোটেলৰ পৰঠাৰ দৰে 2-3 ভাজ হৈ যায়। আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি হয়। এয়া দেখিছেনে ধুনীয়াকৈ ভাজ হৈ আহিছে পৰঠাখনত, বহুত সফ্ট হয় আৰু খাবলৈ ভাল লাগে। আপোনালোকে এনেদৰে বনাই খাই চাব। যদিহে ভাল লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই পুনৰ আহিম আপোনালোকলৈ নতুন নতুন ৰেচিপি লৈ। আজিলৈ আহোঁ, বাই বাই।